নমস্কাৰ। পৰম শ্ৰদ্ধাৰ আজিৰ এই সভাৰ সভাপতিৰ আসন অলংকৃত কৰা মোৰ শ্ৰদ্ধাৰ সন্মানীয় সভাপতি মহোদয়, লগতে এই মঞ্চত শুৱনি কৰা মোৰ শ্ৰদ্ধাৰ সন্মানীয় শিক্ষাগুৰুসকল, ইয়াৰ লগতে মোৰ সন্মুখত বহি থকা মোৰ মৰমৰ বন্ধু বান্ধৱী তথা ভাইটি ভণ্টিসকল, পোনপ্ৰথমে মই সকলোকে শুভেচ্ছা তথা আন্তৰিক অভিনন্দন জনাইছোঁ আজিৰ এই সভাখনৰ বাবে। কিয়নো আজি 5 ছেপ্টেম্বৰ আৰু আজি আমাৰ বাবে এটা বিশেষ দিন, যিটো দিনত মোৰ শুদ্ধ বগা কাপোৰ পাগুৰিটোৰ সৈতে পবিত্ৰ পোছাক পৰিহিত হৈ মহান ব্যক্তিগৰাকীৰ জন্ম হৈছিল। সেই মহান ব্যক্তিগৰাকী আন অন্য কোনো ব্যক্তি নহয়, তেওঁৱেই হৈছে ভাৰতৰত্ন এগৰাকী বিশিষ্ট শিক্ষাবিদ, পণ্ডিত, সুসাহিত্যিক, সুবক্তা, সুদক্ষ ৰাজনৈতিকবিদ তথা দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ। আমি সকলোৱে জানো, প্ৰতি বছৰে ছেপ্টেম্বৰ মাহত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। 5 ছেপ্টেম্বৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে তামিলনাডুৰ মাদ্ৰাজ নগৰৰ ওচৰৰ তিৰুতানী নামৰ এখন গাঁৱত এটি ব্ৰাহ্মণ পৰিয়ালত। তেখেতৰ পিতৃৰ নাম আছিল সৰ্বপল্লী বীৰস্বামী আৰু মাতৃৰ নাম আছিল সীতাস্মা। তেখেতৰ পৰিয়ালটো অতিশয় দৰিদ্ৰ আছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱ দেশৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আদি গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত আছিল যদিও তেখেত নিজকে সদায় এগৰাকী শিক্ষক হিচাপে পৰিচয় দি ভাল পাইছিল। এবাৰ ডক্টৰ ৰাধাকৃষ্ণণদেৱৰ বন্ধুবৰ্গই তেখেতৰ জন্মদিন পালন কৰিবলৈ বিচৰাত তেখেত সেই দিনটো নিজৰ জন্মদিন হিচাপে পালন নকৰি শিক্ষকসকলৰ বাবে উৎসৰ্গিত কৰিল। তেতিয়াৰ পৰাই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱৰ জন্মদিন অৰ্থাৎ 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শিক্ষক দিৱস হৈছে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ প্ৰতি থকা মৰম আৰু সন্মান প্ৰদৰ্শনৰ বাবে সৰ্বোত্তম উপায়। আমি সকলোৱে আমাৰ শ্ৰদ্ধাৰ সন্মান কৰোঁ যদিও শিক্ষক দিৱসৰ দিনা সেয়া আমি মুক্তভাৱে প্ৰকাশ কৰিব পাৰোঁ। শিক্ষক হ'ল এডাল মমবাতিৰ নিচিনা, যিয়ে নিজে গলি আনক পোহৰ দিয়ে। অভিভাৱকতকৈ শিক্ষক ডাঙৰ বুলি এটা কথা আছে। অভিভাৱকে সন্তান জন্ম দিয়ে, আনহাতে শিক্ষকে সেই শিশুটিৰ ব্যক্তিত্বক গঢ় দি উজ্জ্বল ভৱিষ্যত প্ৰদান কৰে। শিক্ষক হ'ল আমাৰ জীৱনৰ সেইজন ব্যক্তি যিজনে আমাক সদায় উৎসাহিত কৰে, ভুলবোৰ আঙুলিয়াই দিয়ে আৰু সাহসী হ'বলৈ শিকায়। শিক্ষাগুৰুসকলে আমাৰ চৰিত্ৰ গঠনৰ লগতে জীৱনত অহা প্ৰতিটো জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ আমাক গঢ় দিয়ে। আমি আমাৰ শিক্ষকসকলৰ প্ৰতি কৃতজ্ঞ প্ৰকাশ কৰা উচিত, যিসকলে আমাক কেতিয়াও নিজৰ সন্তানতকৈ কম বুলি নাভাবে। তেওঁলোকে পাঠদান আৰু পথ প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত কেতিয়াও কৃপণালি নকৰে। আজীৱন শিক্ষকসকল প্ৰণাম শ্ৰদ্ধা কৰাটো আমাৰ সৰ্বোচ্চ কৰ্তব্য। সেয়েহে মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আকৌ এবাৰ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।